হাই গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো ৰাতিপুৱা মই আহিলোঁ চাদৰ ওপৰত আৰু দেখাই আছোঁ চাদৰ ওপৰৰ পৰা মই বস্তুখিনি আপোনালোকক। গাইছ, এইবিলাক নতুনকৈ বিল্ডিং বনাই আছে। এইখন পাহাৰ, এই পাহাৰৰ ওচৰতে হাইৰডটো হয়। এইফালে এইবিলাক নতুনকৈ বনাই আছে। এইটো হোৱা নাই, এইটোৰ কাম চলি আছে। ৰঙৰ কাম বাকী আছে আৰু অলপ কিবা কিবি কাম বাকী আছে। তো গাইছ চাওক, বিল্ডিং কেইটা একদম চব কেইটা দেখাত একে। মানে একেখন ড্ৰয়িঙতে বনোৱা চব বিল্ডিং দেখাত। এই যে বগা বগা দেখা পাই আছে দুটা, এই দুটা। এই দুটা হৈ গ'ল, এই এটা, এই এটা। তাৰে পিছত এই এটা কাম চলি আছে, এইটো বনাই আছে। আৰু এইফালে আছে এই এটা, আৰু এইফালে এইটো এটা। তো এইবিলাকৰ কাম চলি আছে। আৰু এইফালে এইটো এটা আছে। আৰু এইটো এটা। ইয়াতে মানে ধৰক কিবা প্ৰগ্ৰাম চগ্ৰাম হ'লে তাৰে কাৰণে এইখিনি বনাই আছে। আৰু এইফালে দেখাই আছোঁ মই। এইখিনি চাওক, এই বাঁহৰ মানে কি বনাই আছে। ইফালেদি মানে ওপৰত উঠিব, এইখিনি চাওক বস্তুটো এইটো পেৰেক হৈছে। এইটো কেৰেকটো মানে ভাঙি দিব, ভাঙি কিনে নতুনকৈ আৰু বনাই দিব। তো আজি আৰু কি ক'ম, এইখিনিকে দেখাই দিলোঁ। ৰাতিপুৱা চাদৰ ওপৰত আহিলোঁ, সেইকাৰণে মই ভালকৈ দেখাই দি আছোঁ এইফালৰ পৰা গোটেইখিনি। গোটেই বিল্ডিং কেইটা দেখাই দি আছোঁ। এইখন জেচিবিখন মানে এই বালু পাথৰ চিমেণ্ট কিবা কিবি লাগিলে এইবিলাক জাগা জাগাই দি আছে, মানুহবিলাকে কাম কৰি আছে। সেইকাৰণে এইখন চিমেণ্টৰ গাড়ী, চিমেণ্টৰ গাড়ী আহিছে। এইখন ৰাতি এতিয়া আনলোড কৰিব, তাতে ৰাখি দিব। আৰু এই যে মছলাখিনি বনাই, এই যে নীলাটো দেখা পাইছে, এই নীলাৰ এইখিনি জেগাত মানে এইটো প্লান্ট হয়। তাৰে পৰা মছলা বনাই, মানে এই যে ঢালাই মছলা বনাই, বনাই কিনে য'ত য'ত মানে ঢালাইৰ কাম চলি থাকে তাতে তাতে দি দিয়ে। ঢালাইৰ কাম আজি নায়ে তেনেকুৱা, এইখিনি আছে আগৰ এইখিনি যে দেখা পাই আছে সেইখিনি আছে। সেইকাৰণে এই মেচিনটো মানে ৰেডি কৰি আছে, পাইপ চাইপবিলাক ফিটিং কৰি আছে। ফিটিং কৰা হোৱাৰ পিছতে তাৰে পিছত ঢালাইখিনি ষ্টাৰ্ট কৰি দিয়া হ'ব। এইটো মেচিন হ'লে মানে বেছি সময় নালাগে ঢালাইখিনি কৰোঁতে। এইখিনি যে দেখা পাই আছে আপোনালোকে, এই ৰাউণ্ডটো এইখিনি ধৰক মানে 1 ঘণ্টাৰ ভিতৰত হৈ যাব মেচিনেদি। আৰু মানুহেদি এনেকৈ যদি মেনুৱেলি কৰিল হয় তেনেহ'লে বহুত সময় লাগিল হয়, এইখিনিত গোটেই দিনটোৱে গেল হয় 15-20জনমান মানুহৰ। আৰু মেচিনেদি কৰিলে কি হয়, সেইটো কাম যিটো কাম 15-20জন মানুহে গোটেই দিনটোত লাগে, সেইটো কাম মেচিনেদি কৰিলে 1 ঘণ্টাতে হৈ যায়। তো আজি এইখিনিয়ে, আৰু মই বনাই দিম এইটো ভালকৈ এটা ভিডিঅ' মই বনাই দিম কামখিনি ক্লিয়াৰ হোৱাৰ পিছত। তো বৰ্তমান দেখাত এনেকুৱা দেখে, গোটেইখিনি দেখাই দি আছোঁ। চাওক কেনেকুৱা দেখে। গাইজ, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব। তো দেখা হ'ব নেক্সট ব্লগত। আজি ইয়াতে, বাই বাই।